Apa sahabat nanti nama, apa kamu udahin, apa kamu tangge, sedang tangge, berbagi senangnya, senang punya salanglah, senang punya deilinglah, rohan. ধর্মীয় মানে আপোনাৰ পালন কৰাৰ ক্ষেত্ৰত মানে কিছুমান সজাগতা এইটো লৈ তেওঁলোকে এটা সভা অনুষ্ঠিত কৰিছে গতিকে লাগে মাজে মাজে আমাৰ মানে কি কয় মানুহ জাতিটোৱে কিছুমান নিজৰ ব্যস্ততাৰ কাৰণে ধৰ্ম পালনৰ ক্ষেত্ৰত কেতিয়াবা অলপ অৱহেলা হৈ যাব খোজে কেতিয়াবা পাহৰি যাব খোজে গুৰুত্ববিলাক কমি যাব খোজে সেইটোৰ কাৰণে আমাৰ ধৰ্মগুৰু ধৰ্ম প্ৰাৰ্থনা কমিটিবিলাকে তেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক লয় তো আজি বাথৌ ধৰ্মৰ ক্ষেত্ৰত তেনেকৈ ধৰ্মটো দৈনন্দিন জীৱনটো ভালদৰে পালন কৰি যাব পাৰে আৰু ধৰ্মক যাহাতে কোনেও মানে কি কয় পালন কৰাৰ ক্ষেত্ৰত অৱহেলিত নকৰে আৰু তাৰ কাৰণে ধৰ্মৰ প্ৰয়োজনীয়তা এইবিলাকৰ ওপৰত ইয়াতে আলোচনা ধৰ্মগুৰুসকলক লৈ ফালে গতিকে মই আশা কৰোঁ এই অনুষ্ঠানবিলাকৰ জৰিয়তে নিশ্চয়কৈ আমাৰ মানুহবিলাকে নিজকে মানে ধৰ্ম আমিতো মানৱ জাতি গতিকে মানৱ ধৰ্মৰ মানে ক্ষেত্ৰত অলপ হ'লেও মানে আইডিয়া এটা পাব জীৱনটোত নিজকে সংশোধন কৰি ল'ব পাৰিব আৰু মানে ধৰ্মৰ প্ৰতিদি আগুৱাই যোৱাৰ ক্ষেত্ৰত নিশ্চয় ইয়াৰ পৰা স্পৃহা পাব নাই চোৱা ধৰ্মান্তৰ এইটো ভালহে মানুহে ধৰ্মৰ প্ৰতি গৈছে বেলেগ ধৰ্ম লৈছে এইটো বেলেগ কথা কিন্তু এটা সময়ত ধৰ্ম মানুহে মানে কি কয় গুৰুত্বই নোহোৱা হৈ গৈছিলে কিন্তু এতিয়া পুনৰ চবে ধৰ্মৰ বিচাৰিছে ধৰ্মৰ মানুহবিলাকে সক্ৰিয় হৈছে আজি বাথৌ ধৰ্ম বড়োসকলকতো তেনেকুৱা দেখাই পোৱা নাছিলে এই কেইবছৰমানৰ যিটো দেখি আছে গতিকে ধৰ্মৰ দ্বাৰা আমাৰ লাভটো কি হয় আমি নিজৰ মানৱ মানে জাতিৰ যিটো আমাৰ কি কয় তোমাৰ কৰ্তব্য আৰু আমি কেনেকুৱা ধৰণৰ স্বভাৱ চৰিত্ৰৰ হ'ব লাগে আমি আনৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে কেনেকৈ চবৰ লগত মিলি থাকিব পাৰোঁ ডাঙৰক কেনেকৈ ৰেছপেক্ট কৰিব লাগে সৰুক কেনেকৈ মৰম কৰিব লাগে আৰু চবে মানে কেনেকৈ এজনে আনজনক প্ৰয়োজনটোত সহায় কৰিব লাগে সেইবোৰ কথা ধৰ্মৰ দ্বাৰাহে পাব পাৰে আজি ভাগৱত পাঠ এটাৰ পৰা বহুখিনি জ্ঞান পাব পাৰে তো তেনেকুৱা ধৰণৰ ধৰ্মৰ দ্বাৰাহে এতিয়া হ'বগৈ এতিয়া চব আমাৰ সংবিধানে আছে আমাৰ জ্ঞানী মানুহ আছে আমাৰ চৰকাৰৰ দ্বাৰা চব হ'ব পাৰে কিন্তু চৰকাৰত সকাম মানুহবিলাকে ভাল আৰু বেয়া এই বিষয়টোতো মানে আপোনাৰ মানে কি কয় সদায় লক্ষ্য কৰিব লাগিব আৰু হিটোৰ আধাৰত সদায় ভালৰ কাৰণে চিন্তা কৰি কাম কৰিলেহে হ'ব আৰু তাৰ কাৰণে ধৰ্মটো প্ৰয়োজন চবৰে হ'ব লাগে চবে ইয়াত মানে চব ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰিব লাগে গতিকে বিটিচিৰ মানুহতো বিটিচিতে চব ভৱিষ্যত আৰু ইয়াৰ পৰাতো বাহিৰত একো নহয় আমাৰ সংবিধানৰে নিয়ম প্ৰশাসনিক ব্যৱস্থা তো প্ৰশাসনিক ব্যৱস্থাত আহি বিটিচিৰ এতিয়া সুকীয়া প্ৰশাসনিক ব্যৱস্থা হৈ গ'ল তো সুকীয়া প্ৰশাসনিক ব্যৱস্থা যদি হয় বিটিচিয়ে নিজে বিটিচি অঞ্চলটো উন্নয়ন কৰি ল'ব লাগিব স্যার বিটিচিৰ আপুনি কোন এটা আছে নেকি কোনটো বিটিচিক লৈ গুৰু দায়িত্বটা লোৱাৰ বাবে নহয় চোৱা এই গুৰুৰ দায়িত্বটো ল'ম বুলি লোৱা বস্তু নহয় কোনো লিখা পঢ়া জানিলেও ডিগ্ৰী থাকিলেও কোনোবা চাৰ্টিফিকেট দিলেও কেতিয়াও আমাৰ দেশত দেশ পৰিচালনা কৰা পঞ্চায়ত পৰিচালনা কৰা তুমি মানে কি কয় কৰ্তৃত্ব তুমি পাব নোৱাৰে গতিকে এইটোতো ৰাইজে ডিচাইড কৰিব ইয়াত নিৰ্বাচন হ'ব নিৰ্বাচনৰ দ্বাৰাহে চব হ'ব ব্যক্তিগতভাৱে কোনেও একো কৰিব নোৱাৰে গতিকে সুধিছে কাৰণে মই কৈছোঁ মোৰ তেনেকুৱা একো নাই চবৰে মংগল হ'ব লাগে চবৰে ভাল হ'ব লাগে ধৰা নাই সময়ে সময়ে ৰাজনীতি তেনেকুৱা থাকে চবৰে ৰাজনীতি মানুহৰ নিজৰ ব্যক্তিগতৰ কথাও থাকে সুবিধা অসুবিধা ক'ৰবাত গ'লে বেছি ভাল হ'ব নেকি কাৰোবাৰ লগত থাকিলে বেছি ভাল হ'ব নেকি এইবোৰ চলিয়ে থাকিব ৰাজনীতি প্ৰক্ৰিয়া এটা দলতে সদায় চবেই নাথাকে এইটো ৰিপৰ্টাৰ আৰু ৰাজনীতি একে যদি ইয়াত ভাল নালাগে বেলেগ চেনেলত যাব আৰু বেলেগ চেনেলত কোনোবা বেছি সুযোগ সুবিধা দিলে তাত যিহেতু বেছি ভালকৈ কাম কৰিব পাৰিব চলিব পাৰিব তাতে যাই পেলাই জইন কৰিব ৰাজনীতিও তেনেকুৱা ৰাজনীতিক মানুহখিনিও তেনেকুৱা ধৰণৰ হৈ থাকে কিছুমান
গতিকে তেওঁৰ কাৰণে যদি সুৰক্ষিত নহয় ক'ৰবাত তেওঁ সুৰক্ষা বিচাৰি যাব গতিকে সেইটো কোনো নতুন নাই তেখেতৰ দৃষ্টিভংগীত মানে কি কয় আহ্বান জনাইছে যিহেতু একেলগে আছে গতিকে ৰাজনীতিত সেইটো জনাবই লাগিব আৰু পাৰি মানে এইটো থাকিব লাগিব ব্যক্তিক মানে ক্ষেত্ৰত গুচি যায় তো ব্যক্তিৰ চিন্তাটোহে হ'ব গতিকে ব্যক্তিকহে সুধিব লাগিব আপোনালোকে মই কৈছোঁ কি ৰাজনীতি কৰা ব্যক্তিবিলাকৰো তেনেকুৱা হয় যে মানে ক'ৰবাত যদি নিজৰ কাম কৰাৰ সুবিধা মানে বেছি সুযোগ আছে বুলি ভাবে তেনেকুৱা ধৰণৰ পাৰ্টিত মাজে মাজে বিজেপিয়ে নিজে নিজে কষ্ট চবে নিজৰ নিজৰ মোৰ কাম বিধানসভা চলোৱা গতিকে মোৰ যি দায়িত্ব নিবেশ কৰিছে গতিকে তেওঁ নিবেশ কৰিছে গতিকে আমাৰ